নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল নীলু স্বাৰ্থলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দাদাৰ বিয়া। এয়া দাদাৰ বিয়াখনৰ দিনৰ দৃশ্য। এয়া মোৰ শাহু মায়ে ভাগিনীয়েকক আমাৰ দৰাক আঙুঠি পিন্ধাই দিছে। এতিয়া দৰাক গা ধুৱাবলৈ লৈ আনিছে। দৰাক ভতিজাকে নখ কাটি দিছে। দৰাৰ মাক আৰু বৌয়েকে দৰাক মাহ হালধিৰে গা ধুৱাই দিছে। ঠাণ্ডাও লাগিছে দৰাৰ। ঠাণ্ডাতে আমাৰ দৰাৰ অৱস্থা নোহোৱা হৈছে। তথাপিও নিয়মটোতো কৰিবই লাগিব। বন্ধুবৰ্গখিনিয়ে দৰাক সাজ পোছাক পিন্ধাই ৰেডি কৰি দিছে। এয়া দৰাই নিজৰ একমাত্ৰ ভাগিনীজনীক সেৱা কৰিছে। তাইৰ টোপনি চাওকচোন, টোপনিতে হালি জালি গৈছে। এতিয়া দৰাই দেউতাকক সেৱা জনাইছে। এখেত দৰাৰ ভিনীয়েক। এইগৰাকী দৰাৰ বায়েক। এখেত দৰাৰ মাজু ককায়েক। এখেত দৰাৰ ডাঙৰ ককায়েক। এইয়া দৰাৰ মাকে গাখীৰ আৰু মিঠাই খুৱাই দিছে। কইনা আনিব যাবৰ বাবে আমাৰ দৰা ৰেডি।
দৰা উঠিলে গাড়ীত, আমিও পাছে পাছে গৈ থাকিলোঁ। কইনা ঘৰ আহি পাই গ'লোঁ। আমি লেডিজ পাৰ্টিটো গ'লোঁ কইনাক মূৰত তেল আৰু সেন্দুৰ দিবলৈ। আহিছোঁ। তোমাৰ মা আহিছেনে? আহিছে মা আহিছে। আমাৰ কইনাগৰাকী ওলাই আহিলে। এফালে কইনা আৰু এফালে দৰা। এয়া দৰা আৰু কইনা দুয়ো বিবাহৰ বাবে হোমৰ গুৰিত বহিলে। হোমৰ জুইক সাক্ষী কৰি দুয়ো দুয়োৰে জীৱন লগৰী হৈ পৰিল। তেওঁলোকৰ দাম্পত্য জীৱন বহুত সুখৰ হওক আৰু মধুৰময় হওক, তাকেই কামনা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।
লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰি দিব। থেংক ইউ ছ' মাছ।